দ্বিতীয় অধ্যায় পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা। পৰিৱেশৰ অৰ্থ বহল অৰ্থত পৰিৱেশ শব্দটোৱে কোনো জীৱ বা জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাটোকে বুজায়। চাৰিওফালৰ অৱস্থাই জীৱ বৰ্তি থাকিবৰ বাবে আৱশ্যকীয় সকলো উপাদানকে সামৰি লয়। এতিয়া পৰিৱেশ বুলি কোৱাৰ লগে লগে তোমালোকে নিজে য'ত আছা সেই ঠাইখিনিৰ চৌপাশৰ যিটো অৱস্থা সেয়া এটা পৰিৱেশ। পৰিৱেশৰ বিভিন্ন উপাদান, এই উপাদানসমূহ জৈৱ আৰু অজৈৱ দুই ধৰণৰ হ'ব পাৰে। জৈৱ উপাদানসমূহ মূলতঃ জীৱমণ্ডলৰ ভিতৰুৱা বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰ লগতে অণুজীৱকে ধৰি বৃহৎ আকাৰৰ প্ৰাণী পৰ্যন্ত জৈৱ উপাদানৰ ভিতৰত পৰে। আনহাতে মাটি, পানী আৰু বায়ুৰ দৰে জড় পদাৰ্থ প্ৰাণহীন উপাদানবোৰ অজৈৱ পদাৰ্থ বা অজৈৱ বা জড় উপাদানৰ ভিতৰত পৰে। এক কথাত ক'ব গ'লে যিবোৰৰ বৃদ্ধি আৰু বিকাশ আছে সেইবোৰ জৈৱ বায়টিক, আৰু যিবোৰৰ বৃদ্ধি বিকাশ নাই সেইবোৰ অজৈৱ বা এবায়টিক। পৃথিৱীৰ প্ৰাকৃতিক অৱস্থাৰ চাৰিটা বৃহৎ উপাদান বা মণ্ডলে ইয়াৰ পৰিৱেশ নিৰূপণ কৰিছে। সেইকেইটা হ'ল স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। এই চাৰিওটা মণ্ডলৰ পাৰস্পৰিক সম্পৰ্কৰ যোগেদি যুক্ত হৈ আছে। এই সম্পৰ্কৰ মাধ্যমেদি পৃথিৱীত যি অৱস্থাৰ সৃষ্টি হৈছে তাকে আমি বহল অৰ্থত পৰিৱেশ বুলি কওঁ। প্ৰখ্যাত ভূগোল বিজ্ঞানী পিটাৰ হেগেটে স্থল, জল, বায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিকে পৰিৱেশ বুলি কৈছে। এতিয়া পৰিৱেশৰ যি আমি কেইটা মণ্ডল পাইছোঁ সেইকেইটা আমি বহুলভাৱে আলোচনা কৰোঁ। স্থলমণ্ডল কোনখিনি কোৱা হয়? স্থলমণ্ডলত শিল, বালি, মাটি, মণিক আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগক স্থলমণ্ডল বোলা হয়। এই স্থলমণ্ডলে পৃথিৱীৰ মহাদেশ কেইখনক সামৰি লৈছে। মানে পৃথিৱীৰ যিখিনি ভূভাগ সেইখিনিক আমি স্থলমণ্ডলৰ ভিতৰুৱা কৰিব পাৰোঁ। ই ভূপৃষ্ঠৰ প্ৰায় 29% আগুৰি আছে। স্থলমণ্ডলতে আমি পৃথিৱীৰ পাহাৰ, পৰ্বত, মালভূমি, সমভূমি, নদী, উপত্যকা, উপকূল আদি দেখিবলৈ পাওঁ। জলমণ্ডল পৃথিৱীৰ সাগৰ মহাসাগৰবোৰে ইয়াৰ জলমণ্ডল গঠন কৰিছে। জলমণ্ডলে ভূপৃষ্ঠৰ প্ৰায় 71% আগুৰি আছে। তো ইয়াত মাজে মাজে শ্বৰ্ট কুৱেশ্যন হ'ব পাৰে যে স্থলমণ্ডলে কিমান শতাংশ আগুৰি আছে, জলমণ্ডলে কিমান শতাংশ আগুৰি আছে, এইবিলাক তোমালোকে নোট কৰি যাবা। স্থলমণ্ডলত থকা নদ নদী, হ্ৰদ আদি জলাশয়বোৰো জলমণ্ডলৰ অন্তৰ্গত। বায়ুমণ্ডল ভূপৃষ্ঠৰ পৰা ক্ৰমান্বয়ে ওপৰলৈ বিয়পি আছে এটা গেছীয় তৰপ। অক্সিজেন, নাইট্ৰজেন, হাইড্ৰজেন, কাৰ্বন ডাই অক্সাইড, আৰ্গন আদি গেছৰ দ্বাৰা গঠিত এই গেছীয় তৰপটোক বায়ুমণ্ডল বোলা হয়। বহল অৰ্থত ভূপৃষ্ঠৰ পৰা প্ৰায় 10,000 কিলোমিটাৰ উচ্চতালৈ বায়ুমণ্ডল প্ৰসাৰিত হৈ থকা বুলি বিজ্ঞানীসকলে কয়। জীৱমণ্ডলে পৃথিৱীৰ জীৱ অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণী থকা অংশবোৰকে সামৰি লয়। পৃথিৱীৰ জীৱ থকা অংশবোৰ হৈছে স্থলপৃষ্ঠ, সাগৰ মহাসাগৰ আৰু বায়ুমণ্ডলৰ চৰাই-চিৰিকটি আৰু কীট-পতংগ উৰি ফুৰা অংশ। জীৱমণ্ডলত এতিয়ালৈকে প্ৰায় 1.75 নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে। ইয়াৰ ভিতৰত মানুহ হোমো ছেপিয়েন্স হৈছে এটা মাত্ৰ প্ৰজাতি। গতিকে কিমান এটা ৰহস্যময় আমাৰ এই পৃথিৱীখন। এতিয়া আমি আহিছোঁ পৰিৱেশৰ সমস্যালৈ। পৰিৱেশৰ বিভিন্ন ধৰণৰ আমাৰ মানুহবোৰৰ যিদৰে সমস্যা আছে পৰিৱেশৰো সমস্যা আছে। পৃথিৱীৰ
স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ অগণন উপাদানৰ মাজৰ সম্পৰ্ক যেতিয়ালৈকে ভাৰসাম্য অৱস্থাত আছিল তেতিয়ালৈকে পৰিৱেশৰ কোনো সমস্যাই মানুহক আজিৰ দৰে জুৰুলা কৰা নাছিল। পিছে যোৱা ৩টা মান শতিকাৰ ভিতৰত মানুহৰ সাংখ্যিক বৃদ্ধি মানে জনসংখ্যা বৃদ্ধি আৰু সম্পদৰ প্ৰয়োজন ইমানেই হ'ল, যেতিয়া জনসংখ্যা বৃদ্ধি হ'ব সম্পদৰ প্ৰয়োজন বেছি হ'ব আৰু সেই প্ৰয়োজন পূৰাবলৈ মানুহে প্ৰাকৃতিক সম্পদৰ দুৰুপযোগ কৰিব, অসৎ ব্যৱহাৰ কৰিব, বেছিকৈ আহৰণ কৰিব, যাৰ ফলস্বৰূপে প্ৰকৃতিৰ উপাদানসমূহ কমি যাব, নিশেষ হ'ব আৰু সেই যি স্বাভাৱিক সম্পৰ্ক, সেই স্বাভাৱিক সম্পৰ্ক বিঘিনি ঘটিব। পৃথিৱীৰ প্ৰতিটো মণ্ডলতে মানুহৰ ক্ৰিয়াকলাপৰ চাপ পৰিলেই ধৰে। এহাতে অৰণ্যভূমি হ্ৰাস পালে আৰু আনহাতে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰে। যেতিয়া জীৱজগতত বা পৃথিৱীত গছ গছনি কমিব ধৰিব তেতিয়া আমাৰ বায়ুমণ্ডলত কি হ'ব? কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হ'বলৈ ধৰিব। পৰিণতস্বৰূপে ন সমস্যাৰ সৃষ্টি হ'বলৈ ধৰিলে। মূলতঃ পৰিৱেশৰ লগত জড়িত কাৰণেই এই সমস্যাবোৰক পাৰিৱেশিক সমস্যা এনভাইৰনমেণ্টেল প্ৰব্লেম বোলা হয় বা পৰিৱেশৰ সমস্যা বোলা হয়। ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাসমূহক ৩ ধৰণে বিবেচনা কৰিব পাৰি: স্থানীয় সমস্যা, আঞ্চলিক সমস্যা, গোলকীয় সমস্যা। উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা স্থানীয় সমস্যাসমূহ একোটা সৰু এলেকাত সীমাবদ্ধ হৈ থাকিব পাৰে। উদাহৰণস্বৰূপে এটা ক্ষুদ্ৰ উদ্যোগে কৰা সীমিত ভূমিৰ প্ৰদূষণ, বিল এখন তৰাং হৈ অহাৰ ফলত খৰালি সৃষ্টি হোৱা পানীৰ নাটনি, কোনো এঠাইত নৈয়ে সৃষ্টি কৰা খহনীয়াৰ সমস্যা ইত্যাদি। আনহাতে অন্য কিছুমান সমস্যা একোটা ভৌগোলিক অঞ্চল জুৰি সৃষ্টি হ'ব পাৰে। অসমৰ ব্ৰহ্মপুত্ৰ বা বৰাক উপত্যকাৰ বানপানীৰ সমস্যা, বিশাল ঔদ্যোগিক অঞ্চলৰ পানী প্ৰদূষণৰ সমস্যা, মহানগৰ অঞ্চলৰ ভূগৰ্ভস্থ পানীৰ নাটনি জনিত সমস্যা, নদী অৱবাহিকাৰ ভূমিক্ষয় সমস্যা আদি আঞ্চলিক সমস্যাৰ উদাহৰণ। একোটা আঞ্চলিক সমস্যাই কেতিয়াবা একাধিক ৰাষ্ট্ৰকো সামৰি ল'ব পাৰে। ইয়াৰ বিপৰীতে কিছুমান পাৰিৱেশিক সমস্যাই সমগ্ৰ পৃথিৱীকে সামৰি লয়। তেনে সমস্যাৰ বিস্তৃতিৰ কোনো ভৌগোলিক সীমা নাথাকে। উদাহৰণ হিচাপে গোলকীয় উষ্ণতা বা উত্তাপৰ বৃদ্ধি দৰে সমস্যালৈ আমি আঙুলিয়াব পাৰি। এতিয়া আহিছোঁ প্ৰদূষণলৈ। প্ৰদূষণ কি, কেই প্ৰকাৰ, কেনেদৰে হয়? অনিষ্টকাৰী দ্ৰব্যই পৰিৱেশ বিনষ্ট কৰা প্ৰক্ৰিয়াকে সহজ কথাত প্ৰদূষণ বুলি ক'ব পাৰি। ঘাইকৈ মানুহে সৃষ্টি কৰা দ্ৰব্য অধিক মাত্ৰাত পৰিৱেশত সংযোজিত হ'লে জীৱজগতৰ ক্ষতিসাধন কৰিব পাৰে। এনে দ্ৰব্যক প্ৰদূষক বুলি কোৱা হয়। পলিউটেণ্ট: ধূলি, ধোঁৱা, ছাই, দুৰ্গন্ধ, সি, ছালফাৰ ডাই অক্সাইড, কাৰ্বন মন'ক্সাইড আদি পৰিৱেশ প্ৰদূষকৰ কিছুমান উদাহৰণ। পৰিৱেশৰ প্ৰধান উপাদান মাটি, পানী আৰু বায়ুৰ নানা কাৰণত প্ৰদূষিত হৈ মানুহ আৰু জীৱজগতৰ অনিষ্ট সাধন কৰিব পাৰে। সম্প্ৰতি এই 3টা উপাদানৰ প্ৰদূষণে পৃথিৱীৰ বিভিন্ন ঠাইত ভয়াৱহ সমস্যাৰো সৃষ্টি কৰিছে। এতিয়া আহিছোঁ মাটি প্ৰদূষণলৈ। মাটি প্ৰকৃতিৰ এবিধ অতি গুৰুত্বপূৰ্ণ উপাদান। সাধাৰণতে মাটিৰ লগত কোনো ৰাসায়নিক পদাৰ্থ, বিষাক্ত ধাতু, ঔদ্যোগিক আৱৰ্জনা, তেজস্ক্ৰিয় পদাৰ্থ, এচিড বৰষুণ আদি মিহলি হ'লে মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট হয় আৰু উৰ্বৰাও হ্ৰাস পায়। এনে অৱস্থাত সংশ্লিষ্ট মাটিভাগ প্ৰদূষিত মাটি বুলি বিবেচনা কৰা হয়। ৰাসায়নিক সাৰৰ প্ৰয়োগে মাটিৰ স্বাভাৱিক গঠন আৰু গুণাগুণৰ যিদৰে সলনি ঘটায়, সেইদৰে ভূগৰ্ভস্থ পানী কৃষি ক্ষেত্ৰত প্ৰয়োগ কৰিলেও ভূমিৰ গুণাগুণৰ পৰিৱৰ্তন ঘটে। তদুপৰি কীটনাশক আৰু অপতৃণাশক দ্ৰৱৰ প্ৰয়োগ কৰিলেও অনিষ্টকাৰী কীট-পতংগ আৰু অলাগতিয়াল উদ্ভিদৰ উপৰি মাটিত থকা উপকাৰী প্ৰাণী আৰু অণুজীৱও ধ্বংসৰ মুখত পৰে। ইয়ে মাটিৰ প্ৰাকৃতিক গুণৰ পৰিৱৰ্তন ঘটাই মাটিক প্ৰদূষিত কৰে। তদুপৰি ঔদ্যোগিক আৱৰ্জনা, প্লাষ্টিক, কাঁচ আৰু ৰাসায়নিক পদাৰ্থও মাটিত মিহলি হৈ মাটি প্ৰদূষিত কৰে। এতিয়া আহিছোঁ বায়ু প্ৰদূষণ। পৃথিৱীৰ
বায়ুমণ্ডল প্ৰধানকৈ গেছীয় পদাৰ্থৰ দ্বাৰা গঠিত। জুলীয়া আৰু গোটা পদাৰ্থও কিছু পৰিমাণে বিভিন্ন অৱস্থাত বায়ুমণ্ডলত থাকে। গেছীয় পদাৰ্থৰ ভিতৰত নাইট্ৰজেন ৭৮.০৮%, অক্সিজেন ২০.৯৪%, কাৰ্বন ডাই অক্সাইড 0.035% আদি প্ৰধান। বায়ু দূষিতকাৰী প্ৰাকৃতিক কাৰকৰ ভিতৰত আগ্নেয় উদগিৰণেই প্ৰধান। উদগিৰণৰ সময়ত নিৰ্গত হোৱা ধোঁৱা, ছাই আৰু গেছীয় পদাৰ্থই বায়ু প্ৰদূষিত কৰে। এই ক্ষেত্ৰত 1991 চনত উদগিৰণ ঘটা ফিলিপিনছৰ মাউণ্ট পিনাটুবৰ কথালৈ আঙুলিব পাৰি। এই উদগিৰণে 15 পৰা 20 নিযুত টন পৰিমাণৰ ছালফাৰ ডাই অক্সাইড গেছ বায়ুমণ্ডলত এৰি দিছিল আৰু বতাহে পৃথিৱীৰ বৃহৎ অংশ জুৰি এই দূষিত পদাৰ্থবোৰ বিয়পাই দি বায়ু প্ৰদূষিত কৰিছিল। ইয়াৰ উপৰি পৃথিৱীৰ বিশেষ কিছুমান অঞ্চলত প্ৰায় সংগঠিত বনজুইয়েও বায়ুমণ্ডল দূষিত কৰে। বায়ুমণ্ডল প্ৰধানকৈ মানুহৰ কাৰ্যাৱলীয়ে প্ৰদূষিত কৰিছে। শিল্প উদ্যোগৰ প্ৰসাৰ, নগৰীকৰণ, যান বাহনৰ বৰ্ধিত ব্যৱহাৰ, আণৱিক বিস্ফোৰণ আদি মানুহৰ কাৰ্যৰ দ্বাৰাও পৃথিৱীৰ মৰুভূমিত বৰষুণৰ পৰিমাণ কম হয় আৰু বাষ্পীভৱন বেছি হয়। সেয়ে মৰুভূমিৰ পৰিৱেশ শুকান, গছ-গছনি কম। মৰুভূমিবোৰে পৃথিৱীৰ স্থলভাগৰ প্ৰায় 20% সামৰি লৈছে। এতিয়া মৰুভূমি বুলি ক'লে সাধাৰণতে আমি বুজোঁ যে শুকান মৰুভূমি, গছ-গছনি নাই, কিন্তু সেয়াই নহয়। মৰুভূমি দুই ধৰণৰ, এটা কোল্ড ডিজাৰ্ট বুলি কোৱা হয়, য'ত অকল বৰফেৰে আবৃত হৈ থাকে। উদাহৰণস্বৰূপে আমি কুমেৰু মহাদেশৰ কথা ক'ব পাৰোঁ। অইন এটা হৈছে হট ডিজাৰ্ট, যিটো আমি ছাহাৰা থৰ মৰুভূমিৰ কথা ক'ব পাৰোঁ। মৰুকৰণ হৈছে এনে এটা প্ৰক্ৰিয়া যিয়ে ক্ৰান্তীয় অঞ্চলৰ উৎপাদনক্ষম ভূমিক মৰুভূমিত পৰিণত কৰে। মৰুকৰণ শব্দটোৱে প্ৰকৃততে মৰুভূমিৰ কাষৰীয়া এলেকাবোৰলৈ মৰুভূমিৰ সম্প্ৰসাৰণ ঘটাকে বুজায়। ক্ৰান্তীয় অঞ্চল মানে যিটো আমাৰ ট্ৰপিকেল ৰিজন, আমাৰ বিষুৱ ৰেখাৰ পৰা কৰ্কট আৰু মকৰ ৰেখাৰ ভিতৰৰ যিখিনি অঞ্চল, এইখিনি ক্ৰান্তীয় অঞ্চল বুলি কোৱা হয়। তো মেৰুকৰণ হ'ল। এতিয়া আমি আহিছোঁ অইন এটা বিষয়লৈ, যাক কোৱা হয় গ্ল'বেল ৱাৰ্মিং, গোলকীয় উত্তাপ বৃদ্ধি। গোলকীয় উত্তাপ বৃদ্ধি একে কথাক আমি এইদৰে ক'ব পাৰোঁ যে পৃথিৱী পৃষ্ঠৰ উত্তাপ যেতিয়া বৃদ্ধি হয় তাকে আমি গোলকীয় উত্তাপ বৃদ্ধি ক'ব পাৰোঁ। পৃথিৱীৰ প্ৰায় 4,600 নিযুত বছৰীয়া ইতিহাসত নানা ধৰণৰ পৰিৱৰ্তন ঘটিছে। ইয়াৰ পৰিৱেশৰ মাটি, পানী, বায়ু, জীৱ আদি প্ৰধান উপাদানবোৰ ব্যাপক পৰিৱৰ্তনৰ সন্মুখীন হৈছে। এই পৰিৱৰ্তনৰ কাৰকবোৰ আছিল মূলতঃ প্ৰাকৃতিক, কিন্তু শেহতীয়াকৈ পৃথিৱীৰ পৰিৱেশৰ যিবোৰ পৰিৱৰ্তন ঘটিছে সেইবোৰৰ বেছিভাগেই মানৱ সৃষ্ট। বায়ুমণ্ডলত থকা বিশেষ কিছুমান গেছে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰ শক্তি শোষণ কৰি ৰাখিব পাৰে। এনে গেছবোৰৰ ভিতৰত কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, জলীয় বাষ্প আদিয়ে প্ৰধান। এই গেছবোৰে পৃথিৱীৰ পৰা প্ৰতিফলিত শক্তি শোষণ কৰি বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্ৰণত সহায় কৰে কাৰণে এইবোৰ গেছক সেউজগৃহ গেছ বোলা হয়। উল্লেখ্য যে এই গেছবোৰৰ পৰিমাণ বায়ুমণ্ডলত থকা সকলো গেছৰ মুঠ পৰিমাণৰ 0.1% মাথোন। এনেধৰণে স্বাভাৱিকভাৱে থকা এইবোৰ গেছে বায়ুমণ্ডলৰ লগতে ভূপৃষ্ঠতো উত্তাপৰ ক্ষেত্ৰত ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। এই গেছবোৰ উত্তাপৰ স্বাভাৱিক অৱস্থাৰ পৰিৱৰ্তন ঘটে। বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বাঢ়িলে সাধাৰণতে বায়ুমণ্ডলত
পৰে। এইদৰে যোৱা প্ৰায় 150 বছৰৰ ভিতৰত বায়ুমণ্ডলত কেৱল কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ প্ৰায় 30% বাঢ়িছে। তদুপৰি বায়ুমণ্ডলত মিথেন, নাইট্ৰাছ অক্সাইড, ক্ল'ৰ'ফ্লুৰ'কাৰ্বন আদি গেছৰ পৰিমাণো বাঢ়িছে। এই আটাইবোৰ গেছে ক্ৰমে অধিক মাত্ৰাত শক্তি ধৰি ৰাখি বায়ুমণ্ডলৰ লগতে ভূপৃষ্ঠৰ উত্তাপ কিছু হ'লেও বৃদ্ধি কৰিছে। বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিয়ে বহু ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব। তাৰ ভিতৰত মেৰু অঞ্চলৰ বিশাল বৰফস্তূপৰ গলন, সাগৰ পৃষ্ঠৰ উত্থান, উদ্ভিদ আৰু প্ৰাণী জগতৰ জন্ম, বৃদ্ধি আৰু ভৌগোলিক বিতৰণৰ পৰিৱৰ্তন, শস্য উৎপাদনৰ হ্ৰাস, মৰুকৰণ আদি প্ৰধান। গতিকে এইখিনিতে আমি মোটামুটি ৰাফলি এটা ৰিচাইটৰ নিচিনা হৈছে। এইখিনি তোমালোকে পঢ়ি ল'লেও বুজি পাবা। কিবা টাৰ্ম ৰৈ গ'লে আমাক কমেণ্ট বক্সত জনাবা আৰু ইয়াৰ প্ৰশ্নৰ উত্তৰসমূহ আমি পৰৱৰ্তী ভিডিঅ' যোগে প্ৰভাইড কৰিম। ধন্যবাদ।